ৰাতিপুৱা ঘৰৰ সকলো কাম বন কৰি হ'ল। এতিয়া ছোৱালীজনীক খাবলৈ কিনো দিওঁ, ঘৰত চাউলো নাই। যাওঁ পাহিক জগাই দিওঁগৈ। আৰু বাপেকটো ৰাতি এগাল মদ খাই নাক বজাই এতিয়ালৈকে শুয়ে আছে। উঠি লৈ ঘৰত হুলস্থুল লগাব, ভাত দে পানী দে চিঞৰ বাখৰ কৰিব। ঘৰলৈ চাউল দাইল এটা আনিবলৈও খবৰ নাই তেওঁ। মই দিনটো লোকৰ ঘৰত কাম কৰি পোৱা পইচাকেইটাৰে সকলোখিনি জেঙা মাৰিব লাগে। তাৰ উপৰিও মদৰ কাৰণে সদায় দিব লাগে। কি যে কৰোঁ, উপায় নাইকিয়া হৈ আহিছে। বাপেকটো হৈ এজনী গাভৰু ছোৱালী আছে, তাৰ প্ৰতি তাৰ কোনো কাণসাৰী নাই। প্ৰভু, কিবা এটা উপায় দিয়া। সীমাজনী উঠ, মোৰ কামলৈ যাব হ'ল। ঘৰত চাউলো নাই ভাত বনাবলৈ। মা উঠিছোঁ। মা, তুমিনো সদায় লোকৰ ঘৰত কিমান কাম কৰি আমাক পোহপাল দিবা। দেউতাক একো নোকোৱা কিয়? দেউতা সদায়নো কামলৈ যাওঁ বুলি ক'ত যায়? মা, আৰু আবেলি ঘূৰি আহে মাতাল হৈ। এইবোৰ কি মা? মই লগৰ ল'ৰা ছোৱালীৰ আগত বৰ লাজ পাওঁ। সকলোৱে কয় তোৰ দেউতা এজন মদাহী। মই বৰ লাজ পাওঁ মা। সৰুৰে পৰা তুমিয়ে কষ্ট কৰি পঢ়াই শুনাই বিয়ে পাছ কৰালা। দেউতাই এদিনো এটকা এটাও পঢ়াৰ নামত খৰচ কৰা নাই, তথাপিও তুমি একো নোকোৱা। হ'ব দে মাজনী, তই উঠ যা, ঘৰত বনাবলৈ চাউল নাই। মই জেঠাইৰ পৰা চাউল 1 কেজি লৈ আনোগৈ। হ'ব মা, তুমি যোৱা, সোনকালে আহিবা। চম্পা বাইদেউ, চম্পা বাইদেউ, ঘৰত আছেনে? ৰহিমলা, কি হ'ল? ঘৰত আজিও ৰজতে কিবা কৰিলে নেকি? নাই বাইদেউ, তেওঁ শুই উঠাই নাই, নাক বজাই শুই আছে। বাইদেউ, মই বেলেগ কথা এটাৰ কাৰণেহে আহিছোঁ। মোক চাউল 1 কেজি দিয়ক। ঘৰত চাউল নাই, নহ'লে মানুহজনে ভাত খাবলৈ নাপায়, আমাৰ দুজনী সুখেৰে নেৰে। যে হ'ব তহঁতৰ, উপায় নাই। সি কেতিয়া সলনি হ'ব? ছোৱালী গাভৰু হ'ল, বিয়ে পাছ কৰিলে। বিয়া বাৰু কথা আছে, এইদৰে মদ খাই ঘৰত উৎপাত কৰিলে ছোৱালীজনীক বিয়া কৰাবলৈ কোন আগবাঢ়ি আহিব? কি যে কৰোঁ, মোৰ এটাই ভাই, এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। এনেই নকয়, যি মূলা বাঢ়ে দুপাততে চিন। সি আগৰ পৰাই বহুত বেয়া আছিল। দেউতাই ভাল হ'ব বুলি ভাবি বিয়া কৰাই দিলে তোমাক, কিন্তু কি হ'ব? তাৰ স্বভাৱ সলনিয়েই নহ'লে। হ'ব বাইদেউ, দুখ নকৰিব। মোৰ বিশ্বাস আছে এদিন তেওঁ সলনি হ'ব। চাউল যা, ভাতকেইটা বনাই দেগৈ। ঐ, কেনি গলি তহঁতি? শুনিছনে? মোৰ ভোক লাগিছে, ভাত দে। দেউতা, উঠিলা তুমি? যোৱা, মুখ হাত গা ধুই আহা, মই তোমালৈ চাহ বনাওঁ। মাৰ ক'লৈ গ'ল? মোক পইচা লাগে, মোক 100 টকা এটা দিবলৈ ক। মা নাই, জেঠাই ঘৰলৈ গ'ল। ঘৰত চাউল নাই। চাউল বিচাৰি আহিবই হ'ল। দেউতা ৰ'বা। মাজনী, কি কৰিছ? ভাতকেইটা বনাই লওঁ, জুইকুৰা জ্বলাই দে গৈ যা। দেউতাৰ উঠিলে নেকি? বিচনাত নাই যে। মা আহিলা? দেউতা গা ধুবলৈ গৈছে। মা, দেউতাক পইচা লাগে 100 টকা। মোৰ হাতত পইচা নাই, ক'ত পাম? কাম কৰাৰ পইচা পাওঁ 3000 টকা। সেইকেইটাৰে ধাৰ ঋণ কৰি ঘৰখন চলাইছোঁ। মদৰ কাৰণে সদায় মই টকা ক'ত পাম? একো এটা কাম বন নকৰে। যি এডৰা মাটি আছিল সকলো বেচি কিনি শেষ কৰিলে। মাত্ৰ আছেই ভেটিটো। কোনদিনা এই ঘৰ মাটি মদৰ নামত যাব মই একো গম নাপাওঁ। মাজনী, এতিয়া সেইবোৰ বাদ দে, ভাতকেইটা খাই লহি। দেউতালৈ ভাত বাঢ়ি থৈছোঁ, তই দিবি। মই এতিয়া কামলৈ যাওঁ। দেৰিয়েই হ'ল। দেৰি হ'লে বাইদেৱে বৰ বেয়াকৈ কথা শুনায়। মালৈ বৰ বেয়া লাগে। দেউতাই বাৰু আমাক কিয় বুজি নাপায়? ভগৱান, মোক চাকৰিটো পাবলৈ সহায় কৰা। মই তেতিয়া মাৰ কষ্টখিনি নোহোৱা কৰিব পাৰিম, দেউতাকো ভাল পথলৈ আনিব পাৰিম। ভগৱান, মোক সহায় কৰা। ঐ ছোৱালী, মাৰ ক'লৈ গ'ল? মোক ভাত দে আৰু পইচা দে। মই এফালে যাব লাগে, নহ'লে মাৰ আৰু তোক শুদাই নেৰোঁ। ভালে ভালে পইচা দে। দেউতা, ভাত খাই লোৱা। মা কামলৈ গ'ল আৰু মাৰ হাতত পইচা নাই। তোমাক সদায় সদায় ক'ৰ পৰা পইচা দিব? মায়ে ইমান কষ্ট কৰি ঘৰখন চলাইছে, তুমি দেখা নাই? তোমাৰ মালৈ বেয়াই নালাগে। দেউতা হিচাপে তোমাৰহে দায়িত্ব আছিল ঘৰখন চলোৱা আৰু মোক পঢ়োৱা, কিন্তু ক'তা? সকলোখিনি মায়ে কৰিব লগা হৈছে। তোমাৰ, মোৰ আৰু মাৰ প্ৰতি অকণো দায়িত্ব নাই। লোকৰ দেউতাকবোৰক দেখিলে বেয়াই লাগে, কিমান যে সন্তানক মৰম চেনেহ কৰে। আমাৰ তুমি মৰম কৰাটো দূৰৰ কথা, এদিনো এটা ভাল মাত নিদিয়া। কি যে আমাৰ দেউতা ভাবিলে আচৰিতেই লাগে। কথা ক'বলৈ নাহিবি, মোক চিনি পোৱা নাই? মই ৰজত।
মোৰ মাইকী আৰু ছোৱালীয়ে পইচা দিবলৈ টান পায়, বৰ বৰ কথা কয়। কাৰ হেৰিত আছ? মাৰ জীয়ে ওলাই যাবি মোৰ ঘৰৰ পৰা। দেউতা নেমাৰিলা, এৰি দিয়া, দুখ পাইছোঁ। যাওঁচোন ৰহিমলা ঘৰৰ পৰা আহোঁগৈ। নিজৰে ঘৰ যোৱাই নহয়, যাবলৈ মনেই নাযায়। অকল ভাইটোৰ কাৰণে পাহি আৰু ৰহিমলাক বহুত বেয়া লাগে। তাহাঁতৰ মুখলৈ চাই যাওঁ আৰু, নহ'লে বৰ মনটোত বেয়া লাগি থাকে তাহাঁত দুজনীলৈ। কিয়নো সি তেনেকুৱা হ'ল নাজানো আৰু দেই। পাহি ঘৰত আছনে? কি কৰিছ? ভাত খালিনে? জেঠাই আহা। কি হ'ল, তই তাইক মাৰিছ ন? কেলৈ মাৰিছ বাৰু তাইক? তোৰ মগজুত কিবা বিকৃতি ঘটিছে নেকি? তই পাগল হ'লি। নিজৰ মাইকী আৰু ছোৱালী পোহপাল দিব চাৰি তাহাঁতক মাৰধৰ কৰি সদায় অত্যাচাৰ কৰি থাক। এয়াই পালন কৰিছ দেউতাকৰ ধৰ্ম। তোক মই ভাই বুলি ক'বলৈ বৰ লাজ পাওঁ দেই। ব'ল পাহি ব'ল, মোৰ লগত আমাৰ ঘৰলৈ ব'ল। মা কামৰ পৰা অহাৰ পিছত মই তোক থৈ যামহি। ব'লা জেঠাই, মই মা আহিলেহে ঘৰলৈ আহিম। মই অকলে থাকিলে দেউতাই মোক আকৌ পিটিব। ব'ল পাহি। আৰু ৰজত শুন, মই যোৱাৰ আগতে তোক কথা কেইটামান কৈ থৈ যাওঁ। আগৰে পৰা মদ খাই নিজৰ জীৱনটো শেষ কৰিছ, লগতে ঘৈণী আৰু ছোৱালীজনীৰ জীৱনো শেষ কৰিছ। এতিয়া সময় আছে, নিজক শুধৰাই ল। এইবিলাক বেয়া বস্তুৰ পৰা আঁতৰি আহ, তেতিয়া চাবি তহঁতৰ জীৱনটো কিমান সুন্দৰ হৈ পৰিব। ঘৰখনত যদি অনবৰতে মদ খাই হুলস্থুল কৰি থাক, তেতিয়া তহঁতৰ আৰু এনেকেই থাকিবি। সংসাৰ কোনো দিন সুখৰ নহ'ব। নিজকে সলনি কৰ ৰজত, নিজকে সলনি কৰ। যা মোক জ্ঞান দিবলৈ আহিছ। মোৰ ঘৰৰ পৰা ওলাই যা, মোক ডিষ্টাৰ্ব দি নাথাকিবি। মাজনী ঘৰত আছনে? ক'ত গ'লি? ঘৰৰ চোতালৰ অৱস্থা এনেকুৱা কৰি থৈছ যে, কাঁহী বাতি সকলোবোৰ এইদৰে পেলাই থৈছ যে মাজনী, শুনিছনে? তাই দেখোন নাই, ক'লৈ গ'ল বা? মাজনী ক'ত গ'ল? আৰু কাঁহী বাতি এইদৰে পেলাই থৈছে যে। ওলা, মোৰ ঘৰৰ ভিতৰত নোসোমাবি। পইচা দিব নোৱাৰ মোক, এতিয়া ঘৰত সোমাবলৈ আহিছ, বাহিৰ হ। অকল পইচা? মই পইচা ক'ত পাম? মোৰ হাতত পইচা নাই। ঘৰৰ বজাৰ কৰোঁতে আটাইকেইটা পইচা শেষ হয়, আৰু মই ক'ত পাম? গধূলি ঘৰত খাবলৈ চাউল দাইল একোৱেই নাই, সেইবোৰ খবৰ নাই। দোকানতো বাকী নিদিয়া হ'ল, আগৰ পইচা দিবলৈ আছে। মই ক'ৰ পৰা আনি দিম তোক মদ খাবলৈ পইচা? পইচা দে, নহ'লে তোক মাৰি পেলাম। 100 টকা বিচাৰিলে দিব নোৱাৰ। কাম কৰি পইচা কি কৰিছ? ওলা মোৰ ঘৰৰ পৰা ওলা। মাজি দুইজনী বৰ কথা। দিয়ক, নেমাৰিব। মই ক'ৰ পৰা পইচা দিম? সঁচাকৈয়ে মোৰ হাতত পইচা নাই। এৰি দিয়ক। বৰ দুখ পাইছোঁ। নিজৰ মাইকী ছোৱালীক চিনি নাপায়, কেনেকুৱা মানুহ এইটো। মোৰ ঘৰৰ পৰা এতিয়াই ওলা, মাৰ বাপেৰৰ ঘৰলৈ যা, আৰু ইয়ালৈ উভতি নাহিবি। ভাইৰৰ পৰা যদি টকা আনিব পাৰ তেতিয়া আহিবি। মোৰ আই বোপাই সৰুতেই ঢুকাল, এতিয়া ভাইটো আছে, হাজিৰা কৰি দুবেলা দুমুঠি খাই আছে। মোক টকা ক'ৰ পৰা দিব? মই যাব নোৱাৰোঁ। টকা আগৰ পৰা মদৰ নামত কিমান টকা শেষ কৰিলি। যদি অন্য কিবা ভাল কাম কৰি খৰচ কৰিলিহেঁতেন, তেতিয়াহে ভাল পুৰুষৰ নামত এইটো কলংক। যাওঁ, মই ছোৱালীজনীক বিচাৰি যাওঁ। যা, ঘৰলৈ ঘূৰি নাহিবি। বাইদেউ ঘৰলৈকে যাওঁ। মাজনী তাতে আছে চাগৈ। তাই জেঠাইকৰ ঘৰৰ বাদে আন কাৰো ঘৰলৈ নাযায়। তাই নাছিল, ভালেই হ'ল। এইদৰে মোক মৰা দেখা হ'লে তাই বৰ দুখ পালেহেঁতেন। ঘৰৰ পৰা ওলাই আহিলোঁ হয়, এতিয়া মাজী দুজনী ক'লৈ যাম? ঘৰখনলৈও যাব নোৱাৰোঁ। ভাইটোলৈ বেহাই লাগে, তাৰো এনেকুৱা অৱস্থা। দুখীয়া দুখ কেতিয়া আঁতৰ হ'ব প্ৰভু? আমাৰ ফালে চকু মেলি চোৱা। ৰহিমলা, তই জীয়াক বিচাৰি পালিহি? মই তাইক ঘৰত থ'বলৈ আহিছিলোঁ, পিছে অলপ দেৰি হ'ল ঘৰৰ সকলো কাম কাজ কৰি আহোঁতে। হ'ব বাইদেউ, মই বেয়া পোৱা নাই। মই জানিছোঁৱে আপুনি তাইক অকলে নপঠায়। এতিয়া তহঁত দুজনী যা, মই আৰু নাযাওঁগৈ, গধূলি হ'বৰে হ'ল। ৰহিমলা, তোৰ যে চকু দুটা সেমেকি আছে, কিবা হৈছে নেকি? কোনোবাই কিবা ক'লে নেকি? নাই, ৰজতে কিবা ক'লে? কি ক'ম বাইদেউ, আপোনাৰ ভায়েকে আমাক ঘৰৰ পৰা উলিয়াই দিছে। আমি টকা দিব নোৱাৰিলে বোলে আমাৰ দুজনীক সোমাবলৈ নিদিয়ে। মোক বহুত মাৰিলে আৰু ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া কি কৰিম বাইদেউ? আপুনি কিবা এটা কৰক। এতিয়া ক'ত থাকিম, ক'লৈ যাম? আই বোপাই ঘৰলৈও যাব নোৱাৰোঁ, কাৰণ ভাইটোৰ অৱস্থা আমাৰ নিচিনাই। তাৰ বজাৰ হ'বলৈ কেনেকৈ যাওঁ বাইদেউ? এতিয়া আমাৰ ঘৰলৈ যাওঁ ব'ল। এইদৰে ৰাস্তাত কথা পাতি থাকিলে মানুহে দেখিলে বেয়া হ'ব।
ব'ল ঘৰলৈ যাওঁ, ঘৰত আলোচনা কৰিম কি কৰা যায়। আজিৰে পৰা আমাৰ ঘৰতে থাকিবি, মই অকলেহে থাকোঁ, ল'ৰাটো বাহিৰতে থাকে। মই খাবলৈ পালে তহঁতিও পাবি। ব'ল, সি অকলে থাকক, এদিন খাবলৈ নাপালে তহঁতক আকৌ বিচাৰি আহিব। সি ক'ৰ পৰা খাব, কোনে খুৱাব তাক? আজি প্ৰায় 2 মাহমানেই হ'ল। পাহি আৰু মাকলৈ বৰকৈ মনত পৰিছে। এদিন দুইজনী আহিছিল, মইহে তাহাঁতৰ ঘৰত সোমাবলৈ নিদিলোঁ। বৰ ভুল কৰিলোঁ। মোৰো দিনক দিনে গাটো বেয়া হ'বলৈ ধৰিছে। কিয়নো নহ'ব, সময়ত খোৱা বোৱা কৰিবলৈ নোপোৱা হ'লোঁ। অকলে থাকোঁ, কেতিয়াবা খালী পেটেৰে শুই থাকিব লাগে। কোনেনো মুখৰ আগত ভাত এমুঠি দিব? এতিয়াহে বুজি পাইছোঁ, নিজৰ মানুহখিনি সদায় নিজৰ। কালিলৈ বাইদেউ ঘৰলৈ গৈ তাহাঁতক লৈ আনিবগৈ লাগিব। তাহাঁতি বৰ ভাল পাব। মই সঁচাকৈ সলনি হ'ব লাগিব। বাইদেৱে মোক সদায় ভাল কথাকে কয়, মইহে একো বুজি নাপাই বাইদেউক বেয়াকৈ শুনাওঁ। মই মদ সঁচাকৈয়ে এৰিম আৰু মদ নাখাওঁ আজিৰ পৰা। মানুহজনলৈ বৰকৈ মনত পৰিছে। কিবা খাইছেনে? চাউল দাইলৰ যোগাৰ কেনেকৈ কৰিছে? বৰ বেয়া লাগিছে। ভাত বনাবলৈ এলাহ কৰি চাগে নোখোৱাকৈ আছে। ভাবিলে বেয়া লাগে পাই। মা কি ভাবি আছা? দেউতালৈ বৰকৈ মনত পৰিছে মা। যাওঁ নহ'লে ব'লা ঘৰলৈ, দেউতাৰ ওচৰলৈ কেনেকৈ বা আছে। যাবলৈ মন যায়, আকৌ যদি ঘৰত সোমাবলৈ নিদিয়ে তেতিয়া কি কৰিবি? মা দেউতা আহিছে দেখোন। জেঠাই ইফালে আহা। ব'ল ব'ল ঘৰলৈ ব'ল, মই তহঁতক নিবলৈ আহিছোঁ আৰু ইয়াত থাকিব নালাগে আৰু। তই নিবলৈ আহিলি, ভালেই কৰিলি। যা, ভালকৈ থাকিবি। মদ পানী খাই আৰু উৎপাত নকৰিবি দেই। মই তহঁতৰ ভালটোহে বিচাৰোঁ পাই। পাহি, পাহি, ঘৰত আছনে? ওলাই আহ, বৰ ডাঙৰ খবৰ এটা আছে। তহঁতি শুনিলে আচৰিত হবি, সোনকালে আহ। আজি বৰ সুখৰ দিন। বাইদেউ, কি ইমান ডাঙৰ খবৰ? ভয়ে লাগে পাই, কওকচোন। একো ভয় খাব নালাগে। আজি আমাৰ সকলোৰে আনন্দ দিন। আমাৰ পাহিয়ে চাকৰি পালে। মোৰ যে মোবাইলৰ পৰা এপ্লাই কৰিছিলে, সেই চাকৰিটো তাই হ'ল। কাইলৈ তাই জইন কৰিবগৈ লাগিব, চহৰলৈ যাব লাগিব। এতিয়া আমাৰ বহুত আনন্দ, বহুত সুখৰ দিন। কি বাইদেউ, সঁচানে? হে ভগৱান, আমাক কৃপা কৰাৰ বাবে বহুত বহুত ধন্যবাদ ভগৱান। মাজনী, এতিয়া আমাৰ দুখৰ দিনবোৰ আঁতৰ হ'ব। মাজনী, তহঁতক মই বহুত দুখ কষ্ট দিলোঁ। মই এতিয়াৰ পৰা ভাল হ'ম। মই আৰু মদ নাখাওঁ। দেউতা, মা, আমাৰ এতিয়া দুখৰ দিনবোৰ আঁতৰ হ'ব। মায়ে লোকৰ ঘৰত কাম কৰিব নালাগে আৰু। দেউতা, মই তোমাকো ক'তো একো কাম কৰিবলৈ নিদিওঁ। আৰু জেঠাই, তুমিও এতিয়া চিন্তা নকৰিবা। দাদা নাই বুলি তুমি মনত কষ্ট খাই থাকিব নালাগে। এতিয়া মই সকলোতো আমি এটাইকেইটা মিলা প্ৰীতিৰে থাকিম। আমাৰ লগতে তুমিও থাকিবা। জেঠাই, তুমি আমাৰ কাৰণে বহুত কষ্ট কৰিলা। সকলো দায়িত্ব এতিয়া মই ল'ম। যদি মোৰ কাৰ্টুন ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট কাৰ্টুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।